গহপুৰৰ ১ নং ৱাৰ্ডত আৰু ১ নং ৱাৰ্ডত যিটো সত্তং নদী যি মথাউৰি আছিল সেই মথাউৰিটো ভাগি গ'ল আৰু ভাগি যোৱাৰ ফলত সম্পূৰ্ণভাৱে বিশিষ্ট অঞ্চলটো সম্পূৰ্ণ বানপানীৰ তলত গৈছে আৰু বানপানী সোমাই যথেষ্ট ক্ষয় ক্ষতি কৰিছে এই অঞ্চলটো। মই বৰ্তমান আহি উপস্থিত হৈছো, এয়া হৈছে আপোনালোকে ১ নং ৱাৰ্ড দেখা পাইছে গহপুৰৰ ১ নং ৱাৰ্ডত যি সত্তং নদীৰ যি মথাউৰিটো আছিল সেই মথাউৰিটো যে ভাগি গ'ল, ভাগি যোৱাৰ ফলতে এনেধৰণৰ পানী সোমাই গ'ল আৰু পানী সোমাই যোৱাৰ লগে লগে যথেষ্ট ক্ষয় ক্ষতি কৰিছে। আৰু ইয়াত ক্ষয় ক্ষতি থকা যি পৰিয়ালৰ লোক আছে আমি পৰিয়ালৰ লোকৰ পৰা পোনে পোনে জানিব বিচাৰিম যে ইয়াত কেনেধৰণৰ এই পৰিৱেশত তেওঁলোকে আছে। হয় বাইদেউ, আমি জানিব বিচাৰিছো আপোনালোকৰ পৰা, যিহেতু মথাউৰিটো ভাগি গ'ল, কি ক'ব? যোৱাকালি নেৰানেপেৰা বৰষুণৰ ফলত সত্তং মাথাউৰিয়ে এই বানপানীৰ সৃষ্টি কৰিলে, মাথাউৰি ভাগি গ'ল। সম্পূৰ্ণৰূপে ইএনডিৰ গাফিলতিৰ ফলত আমাৰ আজি এইটো অৱস্থাৰ পৰিস্থিতি হ'বলগীয়া হ'ল। আমাৰ ঘৰ 10 মিনিটৰ ভিতৰতে এককাল পানী হৈ গ'ল। আমি ঘৰৰ ভিতৰত একো এটা বয় বস্তু উলিয়াবলৈ নাপালোঁ, ল'ৰা ছোৱালী খাবলৈ নাপালোঁ। আমি 10 মিনিটৰ ভিতৰত সম্পূৰ্ণৰূপে ঘৰৰ ভিতৰত এককাল পানী হৈ গ'ল। আমি একো বস্তু সামৰিবলৈ নাপালোঁ। এনেকুৱা এটা অৱস্থাৰ সন্মুখীন হৈ গ'ল। ঘৰৰ ৱাল চোৱাল ভাঙি দিলে। আপোনালোকে চাওক, সম্পূৰ্ণ জলমগ্ন অৱস্থা হৈ গ'ল। চৰকাৰে কিয় অসমৰ বানপানী সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে কিয় ঘোষণা নকৰে? প্ৰধানমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ যাতে আমাৰ সমস্যাখিনি তেওঁলোকে বুজক আৰু অসমৰ বানপানী সমস্যাটো যাতে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক। নহ'লে আমি সদায় এনেকৈ ভুক্তভোগী হৈ গোটেই জীৱন আমি কটাব লাগিব। গতিকে আপোনালোকৰ মিডিয়া থ্ৰুৱেদিয়ে প্ৰধানমন্ত্ৰীলৈ এখন বিবৃতি পঠিয়াওক যাতে আমাৰ এই সমস্যাবোৰ সমাধান কৰক আৰু বানপানীটো ৰাষ্ট্ৰীয় হিচাপে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক। নহ'লে আজি আমি বহুত দুৰ্ভোগ ভুগিবলগীয়া হৈছে। এগৰাকী ডেলিভাৰী মহিলা ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিবলগীয়া হৈছে। 108 আনিব পৰা হোৱা নাই। গতিকে তেওঁক এতিয়া নিব পৰা ব্যৱস্থাটো আমি এই মুহূৰ্তত কৰিব পৰা নাই। চাৰিওফালে আমাৰ ৰাস্তা বন্ধ হৈ গ'ল। এতিয়া আমি কেনি যাম? আপোনালোকে চাওক, সেই ঘৰটো এতিয়া যাওঁ অৱস্থা, সেইটো ঘৰ যাওঁ অৱস্থা। এই একেখিনি ভুলৰ বাবে, চৰকাৰৰ ভুলৰ বাবে আৰু পইচা সময় কি কৰে, মাথাউৰি বান্ধিবলৈ এলাইনমেণ্ট চৰকাৰৰ ফালৰ পৰা দিয়ে কেতিয়া? এপ্ৰিল মে'ত দিয়ে। এপ্ৰিল মে'ত জানো বানপানী অহাৰ সময়ত জানো চৰকাৰৰ পৰা টকা এলাইনমেণ্ট হৈ আহিবলৈ? এতিয়া এলাইনমেণ্ট হৈ আহক, অক্টোবৰ নৱেম্বৰৰ পৰা কাম কৰক। এই চৰকাৰৰ বিভিন্ন গাফিলতিৰ বাবে ইয়াত প্ৰায় 500 ঘৰ মানুহ আমি এনেকুৱা অৱস্থাৰ সন্মুখীন হ'ব লগা হৈ গ'ল। গতিকে AGP, BJP, কংগ্ৰেছ কোনো চৰকাৰ বুলি কোৱা নাই। প্ৰত্যেকখন চৰকাৰকে কৈছোঁ যাতে ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰক আৰু আমাৰ বানপানীৰ সমস্যাত আমি যিটো ভুগিব লগা হৈছে নাই, এতিয়া এনেকৈ থাকিবলগীয়া নাই। মাথাউৰি কমনে ৰাস্তা ভাঙি আছে। আপোনালোকৰ সন্মুখতে চাওক, আজি আমি কেনেকৈ থাকিম? আমি এককাল পানী এয়া চৰকাৰৰ চকুত পৰিবনে? গতিকে কেইটামান চাউল, কেইটামান দালি দি পেলাই আমাৰ সমস্যাবোৰ সমাধান নহয়। গতিকে এই সম্পূৰ্ণৰূপে মাথাউৰিটো সম্পূৰ্ণ ৱাল দি পেলাই সম্পূৰ্ণৰূপে ইয়াত হেৰি কৰক, নহ'লে আমি বিৰাট দুৰ্ভোগ ভুগিব লগা হয়। আৰু যদি নহয় তেতিয়া ইয়াত স্থানীয় MLA এতিয়ালৈকে আহি পোৱা নাই। গতিকে তেখেত আহক, বুজক আমাৰ পৰিস্থিতিখিনি বিষয়ে। এগৰাকী মহিলা প্ৰশাসনৰ ফালৰ পৰা এতিয়ালৈকে কোনো হোৱা নাই। SDO চিভিল আহক, SDO চিভিলে আহি পেলাই আমাৰ এইখিনি চাওক আমি কি দুৰ্ভোগ ভুগিবলগীয়া হৈছে। গতিকে আমি প্ৰশাসনলৈ অনুৰোধ কৰিছোঁ যাতে আমাৰ সমস্যাখিনি বুজি পাওক আৰু চৰকাৰৰ ঘৰত তেওঁলোকে দেখাওক। ধন্যবাদ জনাইছো। সঁচাকৈ ভুক্তভোগী আমি জানিব বিচাৰোঁ। আৰু 2 ঘণ্টা যদি এনেধৰণৰ পানী যায় তেনেহ'লে সম্পূৰ্ণ ঘৰ বাৰীবিলাক হৈ পৰি যাব। যথেষ্ট তীব্ৰ গতিত আহিছে। ক'ব লাগিব যে পানী যিটো সোঁতলৈ যথেষ্ট শংকিত হৈ পৰিছে এই অঞ্চলবাসী, ১ নংবাসী প্ৰায় 500 ঘৰো অধিক এতিয়া পানীৰ কবলত পৰি আছে বুলি ক'ব লাগিব আৰু তেওঁলোকৰ যথেষ্ট দুৰ্ভোগ ভুগিব লগা আছে। মই কিছু দৃশ্য দেখাইছোঁ, যি মূল অংশ মথাউৰিটিৰ পৰা যিটো মূল অংশ ভাঙি পিনাই পানী এই দৰলৈ বৈ আহিছে আৰু কিছু সময় আগতে আপোনালোকে দেখিছে আমাৰ কেমেৰাত বন্দী হৈছিলে কেনেধৰণে গছ গছনি খহি গৈছে। এইটো হৈছে সত্তং নদী, যি মূল অংশ যি মথাউৰি ভাঙিছিলে। এই মথাউৰি ভঙাৰ ফলতে প্ৰায় এই অঞ্চলটো প্ৰায় 500ৰো আৰু লগতে 500ৰো অধিক মানুহৰ এতিয়া জনযন্ত্ৰণা ভুগিব লগা হৈছে। এয়া দেখিছে আপোনালোকে, প্ৰায় এককালৰ অধিক পানী হৈছে। এইটো হৈছে মূল অংশ মথাউৰিটো। মই ইটি ভাৰতৰ দৰ্শকসকলক দেখাইছোঁ, এইটো হৈছে মূল আৰু যথেষ্ট খহনীয়া সৃষ্টি হৈছে ইয়াৰ পানীৰ যিটো সোঁতৰ কবলত। আৰু এটা কথা ক'ব লাগিব, এই মুহূৰ্তলৈকে যিগৰাকী গহপুৰৰ বিধায়ক, যি জনপ্ৰতিনিধি আছে উৎপল বৰা, এই মুহূৰ্তলৈকে এই স্থানত বা ১ নং ৱাৰ্ডত আহি জনসাধাৰণৰ ওচৰত উপস্থিত নোহোৱালৈকে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে। হয়, আমি ইটি ভাৰতৰ দৰ্শকসকলে গহপুৰৰ প্ৰতিটো খবৰ, বানপানী সমস্যা সমাধানৰ প্ৰতিটো খবৰ আমি দি যাম আৰু ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবৰ কাৰণে স্থানীয় ৰাইজে দাবী জনাইছে। হয়, মই গহপুৰৰ পৰা শ্ৰীমন্ত দাস, ইটিভি ভাৰত অসম।